মাছ পাই গ'লো এইয়া দেখা দিয়ে ধুনীয়া এয়া পুখুৰীত পানী সিঁচিব লৈছো দেই আমি গাইজ এয়া পাপাজি কাম লাগি আছে এইপিনে মামাজি এইপিনে মই পানী সিঁচা কামত লাগি গ'লোঁ আৰু এইখন কি বুলি কয় আপোনালোকে জনাবচোন আপোনালোকৰ ফালে আমাৰ এইপিনে এইখন লাহনি বুলি কওঁ আমি সকলোৱে এইখন দেউতাই আগতে কঠীয়া পাৰিব লাগে মানে কঠীয়া তলিত পানী সিঁচা দেউতাই বহুত সযতনে থৈ দিছে যদিও আজিকালি খুন্দা আছে লাহনিখন মানে আজিকালি আমাৰ ল'ৰাহঁতে এইবোৰ বস্তু দেখাই নাই আৰু সেইকাৰণে মানে সকলোৱে চাবলৈ এইবোৰ থৈ দিছে সযতনে আৰু এইপিনে ভণ্টিয়ে কিবা এইবোৰ মাৰি তুলি আছিলে তাতে চুঙাটো দেখিছে নে শিঙি মাছবোৰ সোমাই আছিল আৰু চুঙাটো বামত পৰি যোৱাৰ লগে লগে শিঙি মাছবোৰ কেনেকৈ জঁপিয়াইছে আৰু এইপিনে দেখিলোঁ যে চুঙাত আৰু শিঙি মাছ সোমাই আছে আৰু মই এনেকৈ দাঙি দিলোঁ আৰু এটা চুঙাত কিমানখিনি শিঙি মাছ সোমাই আছে আপোনালোকে চাওকচোন ইভাগেতো হাতে ধৰিবলৈ শিঙি মাছ সাধ্যই নাই ফুটিলেতো কিমান দিন বিষ হৈ থাকিব পাত্তা নাই আৰু এইপিনে এনেকৈ চুঙাত সোমাই আছে ইমান যে ভাল লাগিল নহয় মানে আমি সকলোৱে তেলতে মানে ক'ব নোৱাৰা হৈ গৈছোঁ ইমানখিনি শিঙি মাছ এটা চুঙাতেই সোমাই আছে আৰু এইপিনে পানীখিনি কমি আহিছে যিহেতু চেতিয়াই আৰু এইপিনে মাছবোৰ মানে মুখৰ আগলৈ মানে চালনীখনৰ আগলৈ গুচি আহিছে সকলোবোৰ কাৱৈ মাছে ওলাইছে সৰহভাগ গৰৈ মাছে কাৱৈ মাছে বেছি ওলাইছে আৰু এইপিনে পানীটো মানে অলপ কমি গৈছে যিহেতু অকণমান সিঁচিবলৈ দিগদাৰ হৈছে আমি গোটেই তিনিজনী অকণ সিঁচি আছোঁ এবাৰ মই এবাৰ আমাৰ হেপী আৰু এবাৰ এইপিনে ভণ্টি আৰু হেপীকণ জানেনে মোৰ ভাগিন ছোৱালী হয় আমি সকলোৱে এনেকৈ মাছ ধৰিছোঁ বহুতেই ভাল লাগে কিন্তু মোৰ আজিকালি মাছ নধৰি হাতটো ইমান মাছ ধৰিবলৈ নোৱাৰোঁ মানে কিন্তু আমাৰ ভণ্টিহঁতে মাছ ধৰাত বহুতেই পাকৈত আমাৰ মাছটো ধৰোঁতে বহুত সময় লাগে কিন্তু আমাৰ ভণ্টিয়ে পটককৈ মাছটো ধৰি দিয়ে আৰু এইপিনে বেটাহঁতে মাছ লাগে আমনি কৰি থকাৰ কাৰণে ডাঙৰ মাছ এজনী দি দিলে ইয়াত ধৰিব নোৱাৰি কেনেকুৱা যে কাম কৰি আছে দেখিছেনে বাৰু গোটেই ল'ৰাখিনি মানে মাছ ধৰিবলৈ পাগল হৈ গৈছে মাছ দেখি আৰু এইপিনে ভণ্টি এইপিনে মাছ ধৰাত ব্যস্ত হৈ আছে এয়া অৱশেষত মাছটো ধৰি এইপিনে পানীত দি দিলে আৰু এইপিনে দেখিছেনে কাৱৈ মাছকেইজনী যে কেনেকুৱা কৰি আছে এনেকৈ মাছ ধৰি কোনে ভাল পায় জনাবচোন আৰু যদি মোৰ ফেচবুকত চাই আছে মোৰ ভিডিঅ'টো প্লিজ পেজটো ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ ভাল লগা কমেণ্টবোৰ কৰিবলৈ নাপাহৰিব আৰু লাইক এটা কৰি দিব আৰু মই এইপিনে মাছ ধৰি হৈ গ'ল আৰু মাছ এয়া পালোঁ অলপ ঘৰত থোৱা হ'লগৈ আৰু এয়া ভিডিঅ' কৰা নহ'লে এয়া মাছ আজিলৈ আহিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব